নমস্কাৰ চিত্ৰজ্যোতি তৰণীকান্ত বৰ্মন তেখেতৰ প্ৰতিমূৰ্তিৰ তলতে আমি আছো আৰু মোৰ লগত ৰাহুল কলিতা আছে সম্পৰ্কত ৰাহুল মোৰ ভতিজা আৰু ৰাহুলৰ বিষয়ে ইয়াৰ আগতে এটা ভিডিঅ' যেতিয়া আমি চিত্ৰজ্যোতি তৰণীকান্ত বৰ্মনৰ গোবৰাদলত ষ্টেচু মুকলি কৰা নাছিলোঁ যেতিয়া খেল চলি আছিলে তেতিয়া ৰাহুলৰ আমি এটা ইণ্টাৰভিউ কৰিছিলোঁ আৰু মোৰ ফ্ৰেণ্ডক এটা কথা জনাইছিলোঁ যে ৰাহুলৰ দেউতাও ঢুকাইছে মাও ঢুকাইছে তেওঁৰ ভণ্টি ভাইটি কোনো নাই আৰু তেওঁ নিজেই স্কুললৈ যায় নিজেই ৰন্ধা বঢ়া কৰে নিজেই খায় আৰু তেওঁৰ যথেষ্টখিনি আৰ্থিক অসুবিধা হয় তেওঁৰ চোলা লম্পেন এইবোৰ কিনোতেও দিগদাৰ হয় আৰু আমি ট্ৰাষ্টটো যিহেতু আমাৰ একেবাৰে আৰম্ভণিহে গতিকে তথাপিও বৰ্তমান সময়ত বহাগ মাহ চলি আছে গতিকে আমি এখন গামোচা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমি ৰাহুলক সুধিছিলোঁ যে ৰাহুলৰ স্কুলৰ কিবা অসুবিধা আছে নেকি ৰাহুলে আমাক কৈছিলে যে তেওঁৰ স্কুলৰ কিতাপবিলাক বিনামূলীয়া স্কুলখনো মিলন হাইস্কুল বিনামূলীয়া তেওঁক বহি কিতাপ অলপ লাগে বুলি কৈছে আৰু ক'ব তেওঁ আমি সেইখিনি ব্যৱস্থা তেওঁক কৰি দিম কিন্তু এই মুহূৰ্তত যিহেতু বহাগ মাহ চলি আছে গতিকে আমাৰ যি তৰণীকান্ত বৰ্মন মেমৰিয়েল ট্ৰাষ্টৰ তৰফৰ পৰা আৰু ইতিমধ্যে আমাৰ জিমনাষ্ট যি নেশ্যনেল প্লেয়াৰ ইভা মহন্ত বাইদেউ তেখেতেও যথেষ্টখিনি মৰম কৰে ৰাহুলক মই ৰাহুলক প্ৰথমতে এখন গামোচা দিব বিচাৰিছোঁ যিহেতু বহাগ মাহ চলি আছে ৰঙালী বিহু এতিয়া মই সময় পোৱা নাছিলোঁ কাৰণ মাৰ্চৰ 10 তাৰিখৰ পৰা বিধানসভা এছেম্বলি আছিলে তাৰপিছতে বিভিন্ন ধৰণৰ বাতৰি কামত ব্যস্ত আছিলে আজি ৰাহুল কলিতা আমি এখন গামোচাৰে সম্বৰ্ধনা জনাইছোঁ বাবা বিহু গান দিছোঁ দেই এখন এনেকৈ আৰু এটা গেঞ্জি এটা দিছোঁ আৰু এটা টি চাৰ্ট এটা আমি এইটো টি চাৰ্ট তেওঁ যিহেতু খেলে ভাল ফুটবল খেলে গতিকে এই টি চাৰ্টটো আমাৰ তৰফৰ পৰা দিছোঁ এবাৰ টি চাৰ্টটো পিন্ধি লৈছোঁ গামোচাখন মই ওপৰতে পিন্ধি লৈছোঁ বাৰু চিধা আছোন হ'ব অলপ ডাঙৰ হৈছে দুদিন বেছিকৈ পিন্ধিব পাৰিব আৰু এইটো গেঞ্জি হা এখন গামোচা এখন গতিকে বহাগ মাহ চলি আছে আৰু আমাৰ দেউতা তোমাৰ ককাৰ সন্মুখতে এইখিনি দিলে আৰু আমি মৰম কৰিম কি লগা আছে আৰু ইফালে ফুটবল এটা ফুটবল কি কৰিবা ল'ৰাবিলাকে ঠিক আছে মই নেক্সটবাৰ যেতিয়া আহিম এটা বল দিম দেই আৰু কি লাগে বহি কলম কেইখন বহি লাগিব বহি কলম লাগে আৰু এটা ফুটবল বিচাৰিছে সমনীয়াৰ সৈতে ফুটবল খেলিব মই অহাবাৰ আহোঁতে ফুটবল দিম আৰু এইখিনিতে মই ভিডিঅ'টো আমাৰ বৃহত্তৰ মই যিহেতু নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ যিসকল ল'ৰাই ফুটবল খেলিব বিচাৰে কাৰোবাক ফুটবল নাই আমাৰ ট্ৰাষ্টৰ লগত মই যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ ট্ৰাষ্টটো একেবাৰে আৰম্ভ হৈছেহে পৰৱৰ্তী সময়ত আমি আমাৰ ইয়াত বানপানী হয় বানপীড়িত ৰাইজৰ ওচৰলৈ আমি যি দুই এটা পাৰোঁ 1 কেজি 2 কেজি চাউল বা অকণমান মিঠাতেল আলু লৈ আমি আগবাঢ়িম দেউতাৰ নামত আমি এই ট্ৰাষ্ট আৰম্ভ কৰিছোঁ আৰু লগতে ফুটবল বা অন্যান্য যিসকল খেল ভাল পায় আমি খেলুৱৈ সৰু ল'ৰা ছোৱালীক খেলৰ কাৰণে দুই এটা সামগ্ৰী যদি আমি দিব পাৰিম তেতিয়াহ'লে আমি ভাল পাম আমাৰ তেনেকুৱা লক্ষ্য আছে আমি পোনপ্ৰথমতে আমি ইভা মহন্ত বাইদেউৰ সহায় আৰু আমাৰ লগতে আমাৰ ট্ৰাষ্টৰ তৰফৰ পৰা আমি ৰঙালী বিহুৰ এটা সৰু উপহাৰ এটা দিছোঁ ইয়াৰ পিছত আমি এটা ফুটবল দিম আৰু যদি মই আচলতে পইচা পাতি বেছিকৈ দিব বিচৰা নাই পইচা কিবা প্ৰয়োজন হয় নেকি হয় তথাপিও আমি ট্ৰাষ্টত যদি অকণমান পইচা যদি তেওঁৰ নামত জমা কৰি যদি বছৰত এনেকৈ কিবা এটা দিব পাৰোঁ তেনেকুৱা আমি চিন্তা চৰ্চা কৰিম যিহেতু আমাৰ ট্ৰাষ্টিসকল আমি আছোঁ কিন্তু মই পুনৰবাৰ কৈছোঁ যে তেওঁৰ মাও ঢুকাইছে দেউতাও ঢুকাইছে আৰু তেওঁৰ কোনো বায়েক ভনীয়েক ভায়েক কোনো নাই তেওঁ অকলেই তেওঁ জীৱন নিৰ্বাহ কৰি আছে ভাল খেলে স্কুলত যায় ক্লাছ 8ৰ ষ্টুডেণ্ট ৰাহুল কলিতা আমি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু দেউতা চিত্ৰজ্যোতি তৰণীকান্ত বৰ্মনৰ আমি আশীৰ্বাদ লৈ এনেধৰণে আমি আগবাঢ়িছোঁ আপোনালোকে আমাক সহায় সহযোগ কৰিব আৰু আমাক শুভেচ্ছা দিব ধন্যবাদ